নমস্কাৰ, মই প্ৰিয়ংকা প্ৰিয়ম বৰা অসমীয়া প্ৰতিভালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। জনাৰ্দন জানৰ পৰিচালনা আৰু পৰিকল্পনাৰে আৰম্ভ কৰিব লৈছোঁ আমাৰ আজিৰ অনুষ্ঠান শিশু কানন। আৰু আজি আমাৰ লগত উপস্থিত আছে উদীয়মান কণ্ঠশিল্পী থিয়া শৰ্মা। থিয়া, তোমাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আজি আমি থিয়াৰ কণ্ঠত খুব ধুনীয়া ধুনীয়া গান শুনিম, লগতে খুব কথাও পাতিম। তেন্তে আহক আমাৰ অনুষ্ঠানটো আৰম্ভ কৰোঁ। থিয়া, এতিয়া কোৱা খবৰ কেনেকুৱা? মোৰ খবৰ ভাল। দৰ্শকসকল, আপোনালোককো জনাওঁ যে থিয়াই খুব সুন্দৰ সুন্দৰ গীত গায়। আজি তাইৰ কণ্ঠত আপোনালোকে সুন্দৰ সুন্দৰ গীত শুনিবলৈ পাব। এতিয়া আমি প্ৰথমে অকণমান কথা পাতি লওঁ। তুমি কোন ক্লাছত পঢ়ি আছা? মই ক্লাছ 5ত পঢ়ি আছোঁ। তোমাৰ স্কুলখনৰ নাম কি? মোৰ স্কুলখনৰ নাম ছেইণ্ট জোচেফ পাব্লিক স্কুল। এতিয়া আমি থিয়াৰ কণ্ঠত এটা গীত শুনো। প্ৰথমে আমাক তুমি কি শুনাবা? মই প্ৰথমতে আপোনালোকক বহাগতে এটি বিহুসুৰীয়া গীত শুনাম। তেন্তে আহক আমি এটি সুন্দৰ গীত শুনি লওঁ। বহাগতে আহিবি চেনাই খোপাতে এপাহি কপৌ ফুল দিবলৈ। বহাগতে পখিলা উৰিলে তই জানো নাহিবি মৰম দিবলৈ। বহাগতে তোৰে মোৰে মাজত আছে সমাজৰে নৈ, সাঁতুৰি পাৰ হ'ম তোকে পাবলৈ। তই জানো নাহিবি সমাজৰ ভয়তে, তই জানো নাহিবি সমাজৰ ভয়তে। খোপাতে এপাহি কপৌ ফুল দিবলৈ, খোপাতে এপাহি কপৌ ফুল দিবলৈ। বহাগতে আহিবি চেনাই খোপাতে এপাহি কপৌ ফুল দিবলৈ। খুব ভাল লাগিল থিয়া তোমাৰ কণ্ঠত গীতটি শুনি। তুমি যে ইমান ধুনীয়া ধুনীয়া গানবোৰ গোৱা, তুমি ক'ৰবাত আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছা? কৰিছোঁ। ক'ত শিকি আছা? মই এতিয়া ঘৰত মোক লক্ষ্য ডেকা ছাৰে শিকাব আহে আৰু মোক এনে পদ্মনাভ বৰদলৈ ছাৰেও শিকায়। আৰু ঘৰত কোনে বেছি ছাপোৰ্ট কৰে, মা দেউতা? মায়ে বেছি কৰে। মায়ে বেছি ছাপোৰ্ট কৰে। তুমি গান গোৱা, গান গোৱাৰ উপৰিও আজৰি সময়ত কি কৰি ভাল পোৱা? এনে মই আজৰি সময়ত ছবি আঁকি ভাল পাওঁ। আজৰি থাকিলে তুমি ছবি অঁকা। আমি থিয়াৰ লগত আৰু বহুতো কথা পাতিম, কিন্তু তাৰ আগতে তাইৰ কণ্ঠত আন এটি গীত শুনি লওঁ। আমাৰ লগতে আপোনালোকেও শুনক। এইবাৰ তুমি আমাক কি শুনাবা? এতিয়া মই এটি গীত জেতুকা জেতুকা গাম। তেন্তে আহক আমাৰ লগতে আপোনালোকেও তাইৰ কণ্ঠত আন এটি গীত শুনক। জেতুকা জেতুকা দুহাতত, জেতুকা দুহাতত, জেতুকা কমোৱা তোলা যেন মন। হিয়াৰে দলিচান মৰমৰ, গামোচা মৰমৰ, গামোচা দুগালত নধৰে ৰং। সপোন লাহেকৈ নামিলে পদূলিত, উলাহ তুলিলে মন, পাখিলাহি গাভৰু মন, পাখিলাহি গাভৰু মন। জেতুকা জেতুকা দুহাতত, জেতুকা দুহাতত, জেতুকা কমোৱা তোলা যেন মন। হিয়াৰে দলিচাত মৰমৰ, গামোচা মৰমৰ, গামোচা দুগালত নধৰে ৰং। সপোন লাহেকৈ নামিলে পদূলিত, উলাহ তুলিলে মন, পাখিলাহি গাভৰু মন, পাখিলাহি গাভৰু মন। খুব ভাল লাগিল থিয়া। এতিয়া কোৱা, তুমি ডাঙৰ হৈ কি হ'ব বিচৰা? এতিয়া মই ডাঙৰ হৈ এজনী গায়ক হ'ব বিচাৰিছোঁ। তুমি কাৰ গান শুনি বেছি ভাল পোৱা? এনে মই
হিন্দী গানৰ পৰা লতা মংগেশকাৰৰ বেছি শুনি ভাল পাওঁ আৰু অসমীয়া গানৰ পৰা ভূপেন হাজৰিকাৰ বেছি শুনি ভাল পাওঁ। এতিয়া যিহেতু বিহুৰ বতৰ, তোমাৰ বিহুৰ প্ৰস্তুতি কেনেকুৱা? মই এতিয়া ওচৰৰ মঞ্চ কেইখনমানত গান গাম, তাৰ কাৰণে অকণ প্ৰেক্টিছ কৰি আছোঁ ঘৰত। তেতিয়াহ'লে আমাক এটা বিহুগীত শুনোৱা, কি শুনাবা? এতিয়া মই এটি বিহুসুৰীয়া গীত দিখৌ নৈ শুনাম। তেন্তে আহক থিয়াৰ কণ্ঠত আমি এটি সুন্দৰ বিহুগীত শুনো। দিখৌ নৈ এৰিব নোৱাৰো, জাজি নৈ এৰিব নোৱাৰো, দিখৌ নৈ এৰিব নোৱাৰো, জাজি নৈ এৰিব নোৱাৰো, মৰমহক এৰিব নোৱাৰো, মৰিব নোৱাৰো নোৱাৰো, দিখৌ নৈ এৰিব নোৱাৰো, জাজি নৈ এৰিব নোৱাৰো, ৰঙা ৰঙা পলাশে হাঁহিছে, তাকে দেখি পচুৱা বলিছে, ৰঙা ৰঙা পলাশে হাঁহিছে, তাকে দেখি পচুৱা বলিছে, পলাশ নৈ ঝুমি চোৱাই যে মোৰ কলিজাৰে ৰঙা তেজ, দিখৌ নৈ এৰিব নোৱাৰো, জাজি নৈ এৰিব নোৱাৰো, দিখৌ নৈ এৰিব নোৱাৰো, জাজি নৈ এৰিব নোৱাৰো। খুব ভাল লাগিল। যিহেতু বিহুৰ বতৰ, সকলোৰে গাত বিহু বিহু লাগিছে, নহয় জানো? অসমৰ বাপতি সাহোন ৰঙালী বিহুৰ উদ্দেশ্যে তুমি অসমবাসী ৰাইজক কি ক'বা? অসমীয়া প্ৰতিভাৰ তৰফৰ পৰা মই চবকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমিও আমাৰ ফালৰ পৰা সকলোকে আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে থিয়া, তোমাক আজি আমাৰ মঞ্চত পাই খুব বেছি ভাল লাগিল। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু অসমীয়া প্ৰতিভা চাই থকাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ।